লখিমপুৰ জিলাৰ বগী নদীত প্ৰদান বৰুৱাৰ হয় নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ভাষণ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ মানেই বিভাজন দুৰ্নীতি আৰু অপশাসন 55 বছৰ তেখেতসকলৰ কাৰ্যকালৰ যদি আপোনালোকে বিশ্লেষণ কৰে দেখিব এই দলটোৱে কি বিশ্বাস কৰে কংগ্ৰেছ মানে হৈছে বিভাজন কংগ্ৰেছ মানে হৈছে অপশাসন কংগ্ৰেছ মানে হৈছে দুৰ্নীতি বুধবাৰে লখিমপুৰ জিলাৰ বগী নদীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হয় নিৰ্বাচনী প্ৰচাৰ চলায় লখিমপুৰ সমষ্টিৰ ৰাজ্যৰ স্বাৰ্থত প্ৰদান বৰুৱাই কাম কৰিছে প্ৰদান বৰুৱা এগৰাকী যোগ্য দক্ষ আৰু কৰ্মযোগী সাংসদ প্ৰদান বৰুৱাক ভোট দিবলৈ ৰাজ্যলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৰাইজৰ সুখে দুখে এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থত কাম কৰিছে সেইবাবে তেখেত এগৰাকী যোগ্য দক্ষ কৰ্মযোগী সাংসদ গতিকে সেইবাবে মই ফ্ৰম সদায় আপোনালোকক আহ্বান জনাইছোঁ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা যিবিলাক খবৰ আহিছে সকলোৱে মোক কৈছে ৰাতিপুৱাৰ ভাগতে বিহাৰৰ পৰা মই এজন খবৰ পালোঁ যোৱাকালি মই উত্তৰ প্ৰদেশত খবৰ শুনিছিলোঁ সকলোৱে কৈছে ভাৰতবৰ্ষৰ জনগণে ইতিমধ্যে সিদ্ধান্ত ল'লে মোদী ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছ দল ইতিমধ্যে গোটেই ভাৰতবৰ্ষতে কংগ্ৰেছৰ এতিয়াৰ ভেটি নাইকিয়া হ'ল ইফালে কংগ্ৰেছ দলকো ক্ষুৰ্ধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীয়ে একো কৰিব নোৱাৰিলে ৰাহুল গান্ধীৰ কথাই ঠিক নাই যোৱা 55 বছৰে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি কংগ্ৰেছে পালন কৰিব নোৱাৰিলে আজি কংগ্ৰেছে হয়তো ৰাহুল গান্ধী আহি পেলাই বহুত কথা ক'ব বহুত প্ৰতিশ্ৰুতি দিব কিন্তু যোৱা 55 বছৰৰ শাসনকালত অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি এটাও পালন কৰিব নোৱাৰিলে অসম চুক্তিত দিয়া প্ৰতিশ্ৰুতি কংগ্ৰেছে পালন কৰিব পাৰিলেনে অসম চুক্তি যদি কোনোবাই প্ৰতিটো গুৰুত্বপূৰ্ণ দফা ভাৰত বাংলা সীমান্ত চিন কৰাৰ পৰা আৰম্ভ কৰি +5 +6 এই সকলো দফা যদি কোনোবাই অত্যন্ত গুৰুত্ব সহকাৰে কাৰ্যকৰী ৰূপ দিবৰ নিমিত্তে প্ৰয়াস কৰিছে সেইখন চৰকাৰে হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা বিজেপি লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদ VNS নিউজ।